অলংকাৰ। আধা ভঙা আলমিৰাটোৰ চিচাত জিলিকি থকা আইতাৰ অলংকাৰ। ককাই দি যোৱা এসোপা অলংকাৰ কিহেৰে বান্ধে? স্মৃতিৰ সোঁৱৰণীয়ে আঁকিছে ছবি ককাৰ চলচলীয়া দুচকুৰে। আইতাৰ দীঘলীয়া ৰাতিৰ লগৰী মাথো গাৰু আৰু কেঁথাবোৰ। মানুহজন যেন গলেই আৰু নাহে উভতি। কিহেৰে মচে দুচকু? দুখনি হাত যে বন্ধা এতিয়া মায়াজালৰ বেষ্টনীত। কোন আপোন কোন পৰ কোনোৱেই নাই আইতাৰ মনৰ আকাশত। দিনৰ ব্যস্ততাই সামৰি ৰাখে আইতাক। ৰাতি হলি কোবাই চতৰ ধুমুহাই। নষ্ট এই জীৱন যেন লগা আইতাৰ চকুপানীও শুকাই যায়। মৌন কলিজাৰে বিষাদৰ উশাহ লৈ দুখবোৰো সহি যায় প্ৰিয়জনৰ অনুভৱত। আইতাই জানে ভাগি পৰা পখিলাৰ পাখি আৰু নগজে